কি এইটো দেখোন মামা হয় আহোঁতে এইটো মামা এইটো দেখা নাই তই দেখোন আমাৰ মন্দিৰত যোৱা কথা কৈছিলি ইয়াৰে এইটো কথা কৈছি এইটো মামাৰ মন্দিৰ দেখা নাই কি হাতত থৈ দিছো কেছলে আহি মাৰি আছে দেখা নাই মামাই আজি তেওঁকে পূজা কৰি যাব লাগিব গম পাইছা এওঁ যদি সন্তুষ্ট হয় আৰু কথা নাই হৈ গেল মামে পৰীক্ষাৰ দিনা সৰস্বতীক পূজা কৰি যায় মামাক পূজা কৰিব আহিছে আৰে বাবা সৰস্বতী আজি নিজে মামাৰ তাৰে পাৰ্মিশ্যন ল'ব গম পালি নে সৰস্বতী পাৰ্মিশ্যন ল'ব কি কয় আহোঁতে এই পৰীক্ষাটো সৰ্বে আৰু মামাই নহয় হয়নে নহয় যদি মামাই বুলি কৈ দিয়ে গোটেই মেহাৰে হৈ যাব না নাযায় সেইকাৰণে মামাক কিবা সন্তুষ্ট কৰ কাকৈ সন্তুষ্ট কৰিব নালাগে গম পালি নে যেই হো মামা তুমিয়ে যি কৰা আজি মামা তোমাৰ কথাই চিন্তা কৰি আমাৰ দৰে ডাউলাক এটা পৰীক্ষা দিবা যাব আলছো ক'ৰবাত যদি অলপ চলপ ভুল হৈ ক্ষমা কৰি দিবা দে ভাগ্নিৰ হাতে কাপোৰ কাপতি গৈছে অলপ চাবা দে মামা হৈ দে আমাৰ তুমি এই পৰীক্ষাটোত আমাক অলপ কিবাকে চাবা দে মাক সচং কৈছে মই নিজৰ মামাকে বাদ দিবা তুমি যে পৰীক্ষাটোত পাছ কৰি দিওঁ ইমান নামেৰা তই কি মুখখন মেলিছে আছা নকাহে কি কৰ মামা কুকুৰ কথা মতে মই নেউতাইখন কষ্ট কৰি আহিলো মাক চলাই মই এতিয়া কি কৰোঁ কৈছো তুমি মইতো ৰান্ধো বেৰ কথা পঢ়া নাই এতিয়া মই কি কৰোঁ পাৰ যদি মোক নেউতাইখন লিখা দিবা দে